ছাত্ৰ-ছাত্ৰীৰ বাবে বাজেটত বাম্পাৰ অফাৰ বৃহৎ ঘোষণা কৰা হৈছে হিমন্ত বিশ্ব চৰকাৰৰ বাজেটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ ঘোষণা কৰিছে উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব স্কুটাৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ যাতায়াতী বানচ ঘোষণা প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰীসকলে পাব যাতায়াতী বানচ আৰু 10,000 টকাকৈ পাব এই বানচ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰেহাই দিয়া হৈছে মেছ ডিউজ 2000 টকাকৈ প্ৰতি মাহে মেছ ডিউজ দিয়া হৈছে স্নাতক মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পাব এই ৰেহাই পলিটেকনিক মহাবিদ্যালয় স্নাতক আৰু স্নাতকোত্তৰৰ হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই সুবিধা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল ৰেহাই অব্যাহত থাকিব মেট্ৰিকত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰি থাকিব আনন্দৰাম বৰুৱা বঁটা বাজেটত ছাত্ৰ-ছাত্ৰীৰ বাবে বাম্পাৰ অফাৰ ঘোষণা কৰা হৈছে আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ যি প্ৰজ্ঞান ভাৰতী আঁচনি আছে আঁচনিৰ অন্তৰ্গত ঘোষণা কৰা হৈছে যে প্ৰথম বিভাগত যিসকলে হাই ছেকেণ্ডাৰী পাছ কৰিব তেওঁলোকক স্কুটাৰ দিব বানচ দিয়া হ'ব স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যাতায়াতী বানচ আৰু 10,000 টকা পাব 10,000 টকা এই বানচ পাব ছাত্ৰ-ছাত্ৰীসকলে হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হোষ্টেলৰ মাচুল ৰেহাইৰ সিদ্ধান্ত এয়া 2000 টকাকৈ প্ৰতি মাহে ছাত্ৰ-ছাত্ৰীসকলে ৰেহাই দিব আৰু বাজেটত ঘোষণা কৰা হৈছে এই ৰেহাই পাব স্নাতক মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় পলিটেকনিক মহাবিদ্যালয় স্নাতক আৰু স্নাতকোত্তৰ হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীক 2000 টকাকৈ মেছ ডিউজত ৰেহাই দিয়া হ'ব দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নামভৰ্তিত ৰেহাই মাচুল ৰেহাই অব্যাহত থাকিব মেট্ৰিকৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে আনন্দৰাম বৰুৱা বঁটা পাই যাব